নমস্কাৰ বন্ধুসকল, আপোনালোকক বিশ্বই আছামিজ অল ইন ওৱান চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত আপোনালোকে আপোনালোকৰ গেলেৰী যিকোনো ভিডিঅ' অথবা ফটো কেনেকৈ কোনেও নেদেখাকৈ ৰাখিব পাৰিব, মাত্ৰ আপুনিহে চাব পাৰিব। যদি আপুনি এনে কৰিব বিচাৰে তেন্তে ভিডিঅ'টো শেষৰলৈকে চাওক। দেৰি নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আপুনি আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত যোৱাৰ পাছত এনে অ'পেন হ'ব। অ'পেন হোৱাৰ পাছত আপুনি ইয়াত চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এপছ লক চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এটা দেখাই দিব, আপুনি ইয়াত চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পাছত এনেধৰণৰ পেজটো খোল খাব। পেজটো খোল খোৱাৰ পাছত 3 নম্বৰ অপশ্যনত যিটো আছে এপছ লক ডু মোবাইল এপছ, এইটো যাব। ইয়াত আপুনি ক্লিক কৰিব। মোৰ ইনষ্টল কৰা আছে, সেইকাৰণে তাইক অ'পেন কৰিব দেখাইছে। আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পাছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ পাছত পেটাৰ্ণটো আহিব, আপুনি যিটো মাৰি দিছে পেটাৰ্ণটো মাৰিব। পেটাৰ্ণ মৰাৰ পাছত খোল খাই যাব। অথবা মোৰ আগতে খোলা আছে সেইটো কাৰণে দেখাইছে। আপোনাৰ গুগল একাউণ্টটো আহে আৰু সেইটো মাৰিব দিব। মৰাৰ পাছত আপুনি যদি আপোনাৰ এই অপশ্যনবিলাক তলত যিবিলাক দেখাইছে গুগল প্লে ষ্ট'ৰ লক কৰিব বিচাৰে বা ইনকমিং কল, প্ৰাইভেট ন'টিফিকেশ্যন, ছেটিং চব যদি আপুনি লক কৰি থ'ব বিচাৰে, তো তেতিয়া আপুনি ইয়াত ক্লিক কৰি দিলে হ'ব। ক্লিক কৰি দিয়াৰ পাছত আপোনাৰ লক হৈ যাব। তাৰপিছত আপুনি ইয়াত যদি ফটো ফাৰ্ষ্ট টাইম যদি আপুনি ফটো ইয়াত আনিব বিচাৰে তেন্তে ফটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি এই প্লাছ চিন আছে, ইয়াৰ পৰা ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত আপুনি গেলেৰীত থকা যিকোনো ভিডিঅ' হওক বা ফটো হওক তালৈ যাবগৈ। ইয়াত মই ধৰি লওক একপি ফটো, ইয়াৰ যিকোনো একপি ফটো আনিব বিচাৰোঁ। তেতিয়া ইয়াত ক্লিক কৰি দিব। ক্লিক কৰি লক আছে, লকটো টিক কৰি দিব। ইয়াত ম'ফিন আছে, সেইটো অ'কে কৰি দিব। অ'কে কৰাৰ পাছত ইয়াত অলপ খন্তেক সময় ৰখিব দিব। ৰাইট চিন দেখুৱাৰ পাছত এইটো হৈ গ'ল। ইয়াত আহি গ'ল, এই ফটোকপি ইয়াত আহি গ'ল। ঠিক তেনেদৰে একেই ভিডিঅ'টোত যাব। ভিডিঅ'ত যোৱাৰ পাছতো ইয়াত দেখাব। দেখাৰ পাছত তেনেদৰে কৰিব। ঠিক আছে, আজি ভিডিঅ'টো ইমানেই। ইয়ালৈকে দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কাষত থকা ঘণ্টা বুটামটো বজাই দিব। আজিলৈ ইমানেই, বাই।